অৱশেষত এইচএছ ফাইনেল ৰিজাল্টৰ ডেট ঘোষণা হৈ গ'ল, ডিক্লেয়াৰ হৈ গ'ল। তো 9 তাৰিখে ৰাতিপুৱা 9 বজাত এইচএছ ফাইনেল ইয়াৰৰ ৰিজাল্ট দিয়া হ'ব বুলি কৈছে। শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াই কিন্তু ইয়াত টুইট যোগে প্ৰকাশ কৰিছে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল AHEC will be declare HS exam result 2024 tomorrow at 9 AM। অৰ্থাৎ 9 তাৰিখে অহাকালি ৰাতিপুৱা 9 বজাত কিন্তু আপোনালোকৰ এইচএছ ৰিজাল্ট কিন্তু পাব্লিছ কৰা হ'ব। দ্য অফিচিয়েল প্ৰেছ ৰিলিজ উইল বি ইছ্যু এট 7 AM। বেষ্ট ৱাইজ টু অল দ্য কেণ্ডিডেটছ। তো আপোনালোকে কিন্তু অহাকালি ৰিজাল্টটো আপোনালোকে চাব পাৰিব ৰাতিপুৱা 9 বজাত। তো এইখিনি আছিল আপডেট। তো ভিডিঅ'টো চাই কেনেবাৰে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে। তো ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক, সকলোৱে গম পায় যে অহাকালি ৰাতিপুৱা 9 বজাত এইচএছ পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব বুলি। সকলোৰে মাজত বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তো অল দ্য বেষ্ট।